সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি প্ৰেছ মিট দিয়াৰ উদ্দেশ্য হ'ল আগন্তুক 22 তাৰিখ যি আমি ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ, সেই ধৰ্ণা কাৰ্যসূচীত আমাক বিজেপি চৰকাৰে যেনেকৈ প্ৰতাৰণা কৰি আছে, আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যাতে কোচ ৰাজবংশী জাতিক লৈ তেনেকৈ হেতালি নেখেলে, আৰু যদি ভৱিষ্যত তেনেকৈ হেতালি খেলি থাকে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব বুলি আমি সকীয়াই দিছোঁ। আৰু 22 আগষ্টত যিটো নেকি আমি ধৰ্ণা কাৰ্য হাতত লৈছোঁ, সমূহ কোচ ৰাজবংশী ৰাইজক তাতে দলে দলে যোগদান কৰি যাতে আমাৰ প্ৰগ্ৰামখিনি সাফল্য কৰে, তাৰ কাৰণে মই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা অনুৰোধ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাসুৱে আজি বিশেষ কাৰণত আমি সংবাদ মেল পাতিব লগা হৈছে। এই সংবাদ মেলত উপস্থিত আছে আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ চমুকৈ আক্ৰাসুৰ ভাৰপ্রাপ্ত সভাপতি সম্মানীয় সুনীল রায় ডাঙরিয়া, লগতে উপস্থিত আছে আমার পশ্চিম কোকরাঝার জেলা সমিতির সভাপতি আমার সম্মানীয় প্রহ্লাদ বর্মন ডাঙরিয়া, লগতে জেলার উপস্থিত আছে আমার উপসভাপতি আমার বিক্রম রায় ডাঙরিয়া, লগতে আমার এই আঞ্চলিকৰ সভাপতি সম্পাদক। মই প্ৰথমতে সাংবাদিক বন্ধুসকললৈ মই সংগ্ৰামী অভিনন্দন যাচিছোঁ। আজি আমি যি আমাৰ সংবাদ মেলৰ উদ্দেশ্য, আজি আপোনালোকে জানে যে আমি বিগত দিনছোৱাত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি কিন্তু বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আছিলোঁ, বিভিন্ন আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাৰ যিসমূহ সমস্যা, আমাৰ যিসমূহ দাবী, বিশেষকৈ পৃথক ক্ষমতাবোৰ ৰাজ্য আৰু জনজাতিকৰণ আমাক কৰিব লাগে। কিন্তু আমি বৰ্তমান 2024 যি আমাৰ বিজেপি চৰকাৰ বা আমাৰ অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যি ধৰণে বোকাচুতীয়া ৰাজনীতি আৰম্ভ কৰিছে, আমি বিশেষকৈ আমি দুখ পাইছোঁ যে বিজেপি চৰকাৰে কৈ আছে যে কংগ্ৰেছৰ দিনত যিসমূহ মানে নীতি নিয়ম বনাইছিল, আজি তাৰিখত সেই জনজাতিকৰণৰ প্ৰসংগটো বোলে এটি এন্ধাৰত বা এটা সমস্যাৰ এটা সন্মুখীন হৈ আছে। এই বিজেপি চৰকাৰক আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া চৰকাৰ গঠন কৰিছিল 2014-ত, আমাৰ যে ভাৰতীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বৰ্তমান যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, তেখেতে আহি যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিল কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ, কিন্তু আজিৰ তাৰিখত প্ৰতিশ্ৰুতি ক'ত গ'ল? আজিৰ তাৰিখত যি ধৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণলৈ যি ধৰণে বোকাচুতীয়া ৰাজনীতি আৰম্ভ কৰিছে, এইটো আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু বিশেষকৈ যি বোকাচুতীয়া ৰাজনীতি এইটো এৰিব লাগে, আৰু বিজেপি চৰকাৰৰ সদ ইচ্ছা আছে নে আমাক স্পষ্টকৰণ লাগে। কাৰণ আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই 1990 চনৰ পৰাই আমি বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আছিলোঁ। বিভিন্ন সময়ত আপোনালোকে দেখিছে হাইৱে ব্লক, ৰেলপথ ব্লক, আমাৰ কিমান মানুহ ইয়াতে মৰিছে। আজি এটা সৰু সুৰা ক'বলৈ গ'লে আমি এটা জাতীয় অধিকাৰ, আমি এটা বাচি থকাৰ অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ, মৌলিক অধিকাৰ আমি বিচাৰিছোঁ। আমি সেইদিনা আমি চালোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মানে মিডিয়াৰ আগত কৈছে যে আমাৰ বৰ্তমানে যি কংগ্ৰেছ চৰকাৰ, বিৰোধী কংগ্ৰেছ চৰকাৰ আছে, তেখেতৰ দিনত যি চৰকাৰ আছিল, সেই চৰকাৰৰ দিনতে বোলে আমাৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো মানে এটা নিয়মত পৰিণত কৰিছে যে ট্ৰাইবেল সংঘৰ লগত কনচাৰ্ণ ল'ব লাগে। আমি সেইটো হাস্যকৰ আমি ভাবিছোঁ, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি যেতিয়া ডিছকাছ কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত, তেখেতে কৈছিল যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ 90% আজি তাৰিখত এটা মানে কাম চলি আছে। আৰু সেইদিনা আমি দেখা পালোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে বক্তব্য ৰাখিছে যে আজি তাৰিখত কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰিছে। সেইকাৰণে আমি বিজেপি চৰকাৰক শেষবাৰৰ কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীক লৈ যি ধৰণে বোকাচুতীয়া ৰাজনীতি আৰম্ভ কৰিছে, প্ৰথমতে এই ৰাজনীতি আপোনালোকে পৰিহাৰ কৰক, আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আপোনালোকে সদ ইচ্ছাৰে আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। ইতিমধ্যে আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আমি কিন্তু আজি ইতিমধ্যে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আপোনালোকে জানে আমি সেইদিনা আমাৰ যি আক্ৰাসুৰ প্ৰতিষ্ঠা দিৱস আছিল, তাতে আমি পবিত্ৰ দিনত আমি কিন্তু আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। অহা আমাৰ যি 22 আগষ্ট আছে, 22 আগষ্টত আমি কিন্তু মানে গুৱাহাটী চচলত 3 ঘণ্টীয়া ধৰ্মঘটৰ আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক আমি আহ্বান কৰিছোঁ যে আপোনালোকে বিজেপিৰ পক্ষৰ যি ৰাজনীতি, বিজেপিৰ লগত যি ধৰণে কিছুমান নেতাই আমাৰ বিজেপিৰ লগত যি মিত্ৰালী সম্পৰ্ক কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা যি বঞ্চিত হৈ আছে, এইসকল নেতাৰ পৰা প্ৰথমতে আপোনালোকে ওলাই আহক,
আৰু বিজেপিৰ বিৰুদ্ধে আমি যদি আমি মাত নামাতো তেতিয়াহ'লে কিন্তু জনজাতিকৰণৰ প্ৰসংগটো আমাৰ মিছা হৈ যাব, আমাৰ সপোনে হৈ থাকিব। সেইকাৰণে আমি আক্ৰাসীয় ধাৰাবাহিক আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ আৰু 22 আগষ্টত আমি স্বতঃস্ফূৰ্তভাৱে ৰাইজক আমি আহ্বান কৰিছোঁ আপোনালোকে যাতে 22 তাৰিখে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ অস্তিত্বৰ যে সংগ্ৰাম, কোচ ৰাজবংশী জনগোষ্ঠীৰ যে জনজাতিকৰণৰ সংগ্ৰাম, আমাৰ নিজৰ অধিকাৰৰ যিখিনি সংগ্ৰাম আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহক। আৰু লগতে আমাৰ যিসমূহ স্বগোষ্ঠীয় বিভিন্ন দল সংগঠন আছে এই দল সংগঠনসমূহ তাতে যাতে সদিচ্ছাভাৱে আপোনাৰ যাতে যি আমাৰ ধৰ্ম মানে অৱস্থান ধৰ্মঘট হ'ব এই ধৰ্মস্থলী যাতে আমাক সহায় সহযোগ কৰে এইখিনি আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ আজি বিজেপি চৰকাৰ বিভিন্ন সময়ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কোচ ৰাজবংশীকে ধৰি যি আমাৰ বিভিন্ন সময়ত আমাৰ বিভিন্ন যি আমাৰ হিন্দুত্ব মানুহ বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হয়, বাৰে বাৰে কিন্তু বিজেপি চৰকাৰে কৈ থাকে যে হিন্দুত্ব চৰকাৰ বা হিন্দু সুৰক্ষাৰ চৰকাৰ, কিন্তু বৰ্তমান তাৰিখত আমাৰ এটা বিজেপি চৰকাৰ যে মিথ্যাচাৰ, বিজেপি চৰকাৰ যে মানে ব্যৰ্থ চৰকাৰ এইটো আমাৰ আক্ৰাস হৈ আমি পৰিলক্ষিত কৰিছোঁ। কাৰণ যোৱা আমি বিশেষকৈ নামনি অসমৰ আমাৰ সেইদিনা যি আমাৰ 12 আগষ্টত যি এটা মৰ্মান্তিক ঘটনা হ'ল আপোনালোকে দেখিছে কিমান এটা প্ৰতিবাদ হৈছে, কিমান মিডিয়াত প্ৰকাশ পাইছে, পেপাৰ মিডিয়াত প্ৰকাশ পাইছে যে আমাৰ যি আমাৰ হিন্দু ধৰ্মীয় যিখিনি আমাৰ মানুহ আছে যি আমি শিৱ ভক্ত কৰোঁ, আমাৰ যি বলেবম যাত্ৰীত আমাৰ সেইদিনা গোসাইগাঁও আমাৰ গুৰিফেলাৰ অন্তৰ্গত কচুগাঁও মা মহামায়া মন্দিৰত তাতে আমাৰ বলেবম বাবা শিৱক আৰাধনা কৰাৰ সময়ত পুৱা 5 বজাতে আমাৰ যি মৰ্মান্তিকভাৱে এখন ট্ৰাকে আহি যি খুন্দিয়ালে 5জনকৈ আমাৰ সৰু সৰু ল'ৰা, আমাৰ হিন্দু সমাজৰ ল'ৰা। বিশেষকৈ আমি সেই স্থলীতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছিলোঁ যে আপুনি যি হিন্দুত্বৰ কথা কয় আজিৰ তাৰিখত আপুনি কিয় হিন্দুত্বক ৰক্ষা কৰিব পৰা নাই? আপুনি যে দাম্ভালি মাৰি বাৰম্বাৰ কথা কয় যে হিন্দু সুৰক্ষা বা হিন্দু চৰকাৰ, আজিৰ তাৰিখত আপুনি ক'ত আছে? আমি বাৰম্বাৰ মাতিছোঁ যে আপুনি আহক, আপুনি আহি আমাৰ ফেমিলিৰ লগত কথা পাতক, যিখিনি মানে দুৰ্ভগীয়া ফেমিলি আছে আমি বাৰম্বাৰ দাবী কৰা সত্ত্বেও আজিৰ তাৰিখত মানে আজি আদ্যশ্ৰাদ্ধ হৈ গ'ল। আজিৰ তাৰিখত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গা কিন্তু লৰা নাই। বিজেপি চৰকাৰক আমি ইতিমধ্যে আমি আক্ৰাস হৈ আজি কিন্তু 30টা দশক কিন্তু আমাৰ আন্দোলন পাৰ হৈ গ'ল। আজি 30টা দশক পাৰ হোৱা সত্ত্বেও কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰ কোনো এখন চৰকাৰে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আমাৰ সমস্যা পৃথক ক্ষমতাবোৰ ৰাজ্য জনজাতিকৰণৰ প্ৰসংগত বা জনজাতিকৰণৰ ক্ষেত্ৰত আমি কিন্তু বাস্তৱ ৰূপত আমি দেখা নাই। বিগত কংগ্ৰেছ চৰকাৰে যি ধৰণে 15টা বছৰ আমাক ঠগিলে কোচ ৰাজবংশী জনগোষ্ঠীক, আমাৰ বিভিন্ন সময়ত আমাৰ যেতিয়া ইলেকশ্যন আহে, যেতিয়া নিৰ্বাচন আহে, আমাৰ সাধাৰণ ৰাইজক এটা মানে প্ৰলোভন দি যে আপোনালোকে আমাক ভোট দিয়ক, আপোনালোকৰ সমস্যা আমি সমাধান কৰিম। কিন্তু 15টা বছৰ কংগ্ৰেছ চৰকাৰে আমাক ঠগিলে। ঠিক কিন্তু একেই পন্থাই আজিৰ তাৰিখত আপোনালোকে যদি চায় বিজেপি চৰকাৰ কিন্তু একেই পন্থাৰে মানে চৰকাৰ চলাই আছে বা গতি কৰি আছে। সেইকাৰণে আমি বিজেপি চৰকাৰক যি আমাৰ সবকে সাথ সবকে বিকাশ যি ধৰণৰ মানে সময় বিকাশৰ কথা কয়, বিভিন্ন সমস্যাত মানে চৰকাৰখনে সমভাগী বুলি কয়, আৰু যি আমাৰ খিলঞ্জীয়াৰ অস্তিত্বৰ কথা কয় এই খিলঞ্জীয়া অস্তিত্বৰ কথা চৰকাৰখনে আজিৰ তাৰিখত এটা জনগোষ্ঠীক কিয় জনজাতিকৰণ কৰা নহ'ল। আৰু বিশেষকৈ আমি দুখ পাইছোঁ যে আমাৰ সেইদিনা আজিৰ তাৰিখত আমাৰ যে KL যি এটা আমাৰ টিম আছিল, KL আমাৰ যি আমাৰ এটা বেলেগ পন্থাত যোৱা এটা জনগোষ্ঠীৰ উদ্ধাৰৰ কাৰণে নিজৰ মাতৃভূমি ৰক্ষাৰ কাৰণে বেলেগ পন্থা যোৱাৰ পিছত চৰকাৰে কিন্তু আনুষ্ঠানিকভাৱে মাতিছিল। আজি প্ৰায় 1.5টা বছৰ হৈ গ'ল, কিন্তু আজিৰ তাৰিখত আমাৰ জীৱন সিংহ ডাঙৰীয়া যি ধৰণে মান সন্মানে বা যি ধৰণে এটা চৰকাৰে অসম চৰকাৰে বা আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে পদক্ষেপ নিব লাগিছিল সেই ক্ষেত্ৰত কিন্তু আমি দেখা নাই। বা বিশেষ কৰি যেতিয়া আমি আলোচনাত বহিছিলোঁ তেতিয়া কিন্তু বিজেপি চৰকাৰে কৈছিল যে আপোনালোকৰ যিহেতু এটা ফৈদ আমাৰ DL কোচ ডাঙৰীয়াৰ যি KL এটা টিম যে তেখেতে ইতিমধ্যে জংঘলত আছে, তেখেতে যদি মানে কিবা এটা পৰ্যায়ক্ৰমে অহা যায় তেতিয়াহ'লে আমাৰ এটা আলোচনা সুবিধা হ'ব। ইতিমধ্যে কিন্তু আমাৰ KL সেনাধ্যক্ষ DL কোচ ডাঙৰীয়াও তেখেতে কিন্তু আমাৰ অসম চৰকাৰৰ নিমন্ত্ৰণত ইতিমধ্যে আহি গৈছে। তো আমি এতিয়া মানে আমি আচৰিত হ'ব লগা হৈছে যে কিয় ডিলে কৰি আছে, কিয় পলম কৰি আছে, যে আমাৰ KL লগত যিটো পিছ টক যিটো নেকি শান্তি চুক্তিৰ আলোচনা কিয় আজিৰ তাৰিখত কৰিব পৰা নাই বিজেপি চৰকাৰখনে, বা কিয় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিব পৰা নাই। আমাৰ মানে এটা আপোনাৰ দুখ লাগিছে। বিশেষকৈ আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই লগতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী আমি এটা আঘাত পাইছোঁ যে এটা নিৰ্দিষ্ট জনগোষ্ঠীক এটা ইমান বাৰে কিয় টাৰ্গেট কৰি লৈ আছে। কোচ ৰাজবংশী জনগোষ্ঠীক অস্তিত্বৰ যি আমাৰ সংকট
এই মুহূর্তে কিয় বিজেপি চৰকাৰৰ দায়িত্ব নাই আমি কোচ ৰাজবংশীৰ জনগোষ্ঠী খিলঞ্জীয় ভূমিপুত্ৰ নহয় নেকি কাৰণ এটা সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ নিজস্ব ৰাজ্য আছিল ৰাজ্য থাকাৰ জনগোষ্ঠী আজি তাৰিখত যি আমাৰ অস্তিত্ব সংকট এই ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰক আমি দেখা নাই বা বিজেপি চৰকাৰ যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এই ক্ষেত্ৰত আমি দেখা নাই সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছো যে এতিয়াও সময় আছে আপুনি এতিয়াও সময় আছে যদি আপুনি বিজেপি চৰকাৰখন আমাৰ অসমত যদি পুনৰবাৰ যদি চেষ্টা কৰে বা ভাবিছে যে আমি বিজেপি চৰকাৰ বা পুনৰবাৰ আমি চৰকাৰ গঠন কৰিম তেনেহ'লে অতি সোনকালে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ পৃথক ক্ষমতাবোৰ ৰাজ্য লগতে আমাৰ যি আমাৰ কে এল জীৱন সিংহ আৰু লগতে আমাৰ DL কোচ তেখেতৰ লগত শান্তি চুক্তিৰ যিটো প্ৰচেছ এইটো আৰম্ভ কৰি শেষ কৰিব লাগে আৰু যদি নকৰে নিশ্চয় আগন্তুক দি আমাৰ 26 ইলেকশ্যন আছে এই ইলেকশ্যনতে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম আৰু বিশেষকৈ আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক অৱগত কৰিব বিচাৰিছো যে কিছুমান ধৰক দিছপুৰৰ লগত কিছুমান ধৰক আমাৰ কোচ ৰাজবংশী নেতাই কিন্তু বিজেপিৰ লগত এটা মিতাৰেলি সম্পৰ্ক কৰি আমাৰ যিসমূহ দাবী আছে এই দাবীসমূহ কিন্তু আমাক মানে বেক সাইডত আমাক মানে ঠেলি লৈ গৈ দি আছে সেইকাৰণে আমি আহ্বান কৰিছো যে এইসকল ব্যক্তিৰ পৰা আপোনালোকে আঁতৰত থাকিব প্ৰয়োজনত ৰাজহুৱাভাৱে আপোনালোকে পানিশমেণ্টৰ ব্যৱস্থা কৰক আৰু বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা মন্ত্ৰী মহলে ভাবিছে নেকি যে কিছুমান নেতাক আমি কিনি ৰাখিলে কোচ ৰাজবংশী জনগোষ্ঠীক আমাৰ হাতত থাকিব কেতিয়াও সম্ভৱ নহয় আমি ইতিমধ্যে গাঁৱে ভূৱে আমাৰ যিখিনি ইণ্টেলেকচুৱেল মানুহ আছে যিখিনি বুদ্ধিক মহল আছে আমি এটা সৰু সুৰাকৈ আমি এটা ডিছকাছ চলি আছে যে আগন্তুক দিনত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা কি হ'ব বা সমস্যাখিনি আমি কেনেকৈ সমাধান কৰিম আমাৰ যিসমূহ দাবী আছে এই দাবীসমূহ আমি কেনেকৈ আদায় কৰিব পাৰিম বিশেষকৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ আপোনালোকৰ মিডিয়াৰ যোগেদি আমি শেষ আহ্বান কৰিছো যে আপুনি প্ৰত্যেকটো কথাত আপুনি যি প্ৰতিশ্ৰুতি দিয়ে এই প্ৰতিশ্ৰুতি হিচাপত আপুনি কাম কৰক আপুনি নিজৰ চকী ৰক্ষাৰ কাৰণে যি ধৰণে বোকাচুৰীয়া ৰাজনীতি কৰিছে আৰু বিশেষকৈ জনগোষ্ঠীক সজাগতা কৰি ধ্বংস কৰা এটা পৰিকল্পনা ৰচিছে বুলি আমাৰ অনুভৱ হৈছে সময় দিনা চাইছে আপোনালোকে যি আমাৰ ৰূপসী এয়াৰপৰ্ট কাৰণ সকলোৱে জানে ইতিহাস জানে কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ ইতিহাসমূলক এটা নাম ৰূপসী এয়াৰপৰ্ট যি আমাৰ আজিৰ তাৰিখত কি এনেকা কৰি ৰাজনীতি কৰিব বিচাৰিছে আমি বুজিব পৰা নাই আমি এই কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছো আপুনি ক্ষমতাৰ যি আপোনাৰ মূৰত ধৰিছে আপুনি প্ৰথমতে ৰাজবংশীৰ কথাখিনি ভাবক আপুনি নিজে ওৱান মেন আৰ্মি টাইপ আপুনি কাম নকৰিব কাৰণ আপুনি ৰাইজৰ প্ৰতিনিধি ৰাইজে আপোনাক মূল্যৱান ভোট দি আপোনাক আজি তাৰিখত CM বনাইছে সেইকাৰণে আমি আহ্বান কৰিছো ইতিমধ্যে যি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা কোচ ৰাজবংশী জনগোষ্ঠী যি আমাৰ দাবী আছে এই দাবী কিন্তু ইতিমধ্যে আমাক লাগিবই আৰু অতি অচিৰে যদি কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰে পৃথক ক্ষমতাবোৰ যদি আলোচনা নকৰে আৰু জীৱন সিংহৰ লগত যিখিনি আমাৰ শান্তি চুক্তিৰ প্ৰক্ৰিয়া এইখিনি যদি নকৰে আমাৰ যি ধাৰাবাহিক আন্দোলন ঘোষণা হৈছে আমি এটাৰ পিছত এটা আমি আন্দোলন কৰি যাম প্ৰয়োজনত আমি অসম যি আমাৰ অসম বন্ধৰ কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম আৰু ইয়াত যি আমাৰ উত্তপ্ত যদি পৰিস্থিতি সৃষ্টি হয় কিবা যদি অঘটন হয় এটি কিন্তু আমি কেতিয়াও দায়ী নহ'ব এটি টোটালি অসম চৰকাৰ তথা আমাৰ বিজেপি চৰকাৰ আৰু আমাৰ অসমৰ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে তেখেতে নিজে ইয়াৰ কাৰণে দায়ী হ'ব সেইকাৰণে সাংবাদিক বন্ধুসকল আপোনালোকৰ মিডিয়াৰ যোগেদি আমি শেষবাৰৰ কাৰণে আহ্বান কৰিছো যে বিজেপি চৰকাৰে আমাৰ সদিচ্ছা প্ৰকাশ কৰিব লাগে যি ধৰণে বোকাচুতীয়া ৰাজনীতি যে কংগ্ৰেছৰ দিনত এনেকা হৈছিল বা বিজেপি ইচ্ছা কৰিলে আপোনালোকৰ সদিচ্ছা প্ৰকাশ কৰক যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নে নাই